আন্তৰিকতাৰে সকলোকে সম্বোধন জনাই আমাৰ যিটো প্ৰেছ মিট আজি আমি আৰম্ভ কৰিব গৈছোঁ। প্ৰেছ মিটটো আমি খুব দুখৰ সৈতে আৰম্ভ কৰিবলগীয়া। আমাৰ লগত ইনজাষ্টিচ হৈছে, আপোনালোকে নিশ্চয় আমাৰ কমিটিৰ আমি ইমিডিয়েট এটা হেৰি কৰিছোঁ, ইনজাষ্টিচ হৈছে বুলি আমাৰ লগত। এই ইনজাষ্টিচ হোৱাৰ যিবিলাক কাৰণ আমি ক'ব বিচাৰিছোঁ। প্ৰথম হ'ল আমাৰ হাতত এটা ৰেলৱে NF ৰেলৱেৰ পৰা ষ্টেট অফিচাৰৰ পৰা এখন লেটাৰ হৈছিলে 8 তাৰিখে এটা অন অৰ বিফোৰ 8/12/2020 এই নোটিছটো আপোনাৰ মাৰিছে, আমাক যাব দিছিলে চৌকত। ইয়াতে পইণ্ট আছে, আপোনালোকে চাব পাৰিব চৌকত আমি ৰেলৱে লেণ্ডত কিয় আছোঁ। আমাৰ গ্ৰেণ্ডফাদাৰবিলাক ৰেলৱে ছাৰ্ভ কৰিছিলে, আমাৰ নাতি পুতিবিলাক ইয়াতে আছে। তেখেতসকলে ঠিকভাৱে জাগা জমিন ল'ব পৰা নাই। আমাৰ চবৰ বেছিভাগৰ দেউতাবিলাক ৰেলৱে এমপ্লয় আছিলে। কিন্তু আমি 8 তাৰিখে যোনটো আমি যাম, তাত 8 তাৰিখ আপোনাৰ এইটো নোটিছটো মাৰিব লাগিছিলে 5 দিন আগত, মাৰিছে আপোনাৰ 8 তাৰিখ পিছবেলা 2টাৰ পিছত, যাতে আমি লামডিং গৈ নাপাওঁ। আমাৰ লগত যিটো এটা কনস্পিৰেচি চলিছে, সেইটোৰ প্ৰথম উদাহৰণ 8 তাৰিখ আমাক যাব দিছিলে, ইয়াতে লিখা আছে 8 তাৰিখ পিছবেলা 2টাৰ পিছত ইয়াত পেষ্ট কৰিছে, যাতে আমাৰ ৰাইজে তাতে তেখেতলোকৰ ৰিপ্লাই দিব নোৱাৰে। এইটো হ'ল প্ৰথম পইণ্ট। আমি ৰেলৱেৰ লগত কপাৰেট কৰিম, কিন্তু ৰেলৱে এতিয়ালৈকে জনোৱা নাই যে তেখেতসকলৰ কিমান ফুট একচুৱেল লেণ্ড। আমাৰ কাউন্সিলৰ আণ্ডাৰত কিছুমানৰ পাট্টা আছে, সেইখিনিৰ ওপৰতো নোটিছ ছাৰ্ভ কৰিছে। আমি নাজানো সিহঁতৰ কিমান লেণ্ড আৰু কি প্ৰজেক্ট আছে, এতিয়ালৈকে তেখেতসকলে শ্ব' কৰা নাই। ছেকেণ্ড হ'ল আমাক 16 তাৰিখ একটা মাতিছিলে লামডিং DRM অফিচত, এইটো এটা আছে যে আমাক ইভিডেন্স লৈ যাব দিছিলে আৰু লগতে আমাক পাৰ্চনেল অৰ্থাৎ ইণ্ডিভিজুৱেল এটা হিয়াৰিং কৰিব বুলি লিখা আছে নোটিছটো। এই নোটিছটো আমাক ইণ্ডিভিজুৱেলি কাকো ছাৰ্ভ কৰা নাই। তেখেতসকলে মানে এৰিয়া বেছি যে 2-4টা জেগাতে পেষ্ট কৰি দিছে, পাব্লিক প্লেচত পেষ্ট কৰিছে। আমাক ইণ্ডিভিজুৱেলি এতিয়ালৈকে কোনো নোটিছ ছাৰ্ভ কৰা নাই। আৰু এই নোটিছত লিখা আছে 16 তাৰিখ 10টা বজাত আমি DRM অফিচত যাব লাগে। আমি তাতে গৈছোঁ চবে, আমি ষ্টেট অফিচাৰক মাতিছোঁ, আপুনি আমাৰ ৰাইজক ওলাই পেলাই আহি চবক বুজাই দিয়ক। চবক পাৰ্চনেলি মাতিছে, পাৰ্চনেলি হিয়াৰিং বুলি ইয়াত মেনশ্যন কৰা আছে এই 16 তাৰিখ মাতাটো। কিন্তু তেখেতসকলে পাৰ্চনেলি হিয়াৰিং নকৰি পেলাই কৈছে আপোনালোকে 3জন-5জন ভিতৰত আহক, আপোনালোকৰ লগত কথা পাতিম। কিন্তু তেখেতসকলে সেইটো আমি মান্তি হোৱা নাই। আপোনালোকে পাৰ্চনেলি চবক মাতিছে, চবৰ ওচৰত ৰাইজৰ ওচৰত আহি কথা পাতক। তেখেতসকলে আহিছে, ষ্টেট অফিচাৰ বাহিৰত আহিছে, আহি পেলাই কথা পাতিছে। আমাৰ যি ডকুমেণ্টছ আছিলে, আমি কোনোবা 61ৰ পৰা, কোনোবা 71ৰ পৰা, কোনোবা 1944 ইয়াতে এমপ্লয়ী হিচাপেও আছিলে। তেতিয়া আমাৰ NCLs আৰু এইবিলাক চব ইউনাইটেড আছিলে। সেইবিলাক কাগজো আমি ছাবমিট কৰিছোঁ। কিছুমান ডাক নম্বৰ, পাট্টা নম্বৰ থকা অট'নমাছ কাউন্সিলৰ থ্ৰু দি পেলাই পাট্টা লেণ্ডত নোটিছ ছাৰ্ভ কৰিছে। সেই ফাইলটো আমি ষ্টেট অফিচাৰক দিছোঁ। তাৰ লোকেল থানাৰ OC আছিলে ওচৰত, বিভিন্ন ধৰণৰ অফিচাৰবিলাক লামডিঙৰ আছিলে। কিন্তু তেখেতসকলে ক'ব বিচাৰিছে যে আমি সেইদিনা এটেণ্ড হোৱা নাই। তাৰমানে তেখেতসকলে কিবা না কিবা আমাৰ লগত এটা কনস্পিৰেচি কৰিব বিচাৰিছে। এতিয়া 22 তাৰিখে তেখেতসকলে এটা নোটিছ ছাৰ্ভ কৰিছে, য'ত লিখা আছে 16 তাৰিখৰ পৰা 15 দিন ধৰা হৈছে, আপোনালোকে 30 তাৰিখৰ পৰা ভেকেট কৰিব, ইভেকশ্যন কৰা হ'ব। তো এই নোটিছটো যে দিছে, তাতে মেনশ্যন কৰা আছে 16 তাৰিখে আমি যোৱা নাই আৰু আমি ভেলুৱেবল ডকুমেণ্টছ দিয়া নাই। আমাৰ ওচৰত বিভিন্ন ভিডিঅ' ফুটেজৰ পৰা, পেপাৰ কাটিঙৰ পৰা 16 তাৰিখে আমি লামডিঙত যোৱা এইখিনি নিউজ পেপাৰৰ কাটিং আছে। লামডিং মাণ্ডলিক প্ৰবন্ধকৰ কাৰ্যালয় ঘেৰাও আৰু বিভিন্ন ধৰণৰ আমাৰ হাতত ফুটেজ আছে। লামডিং DRM কাৰ্যালয় ঘেৰাও এইবিলাক আমাৰ এই ফুটেজবিলাক আমি থৈছোঁ। কিন্তু তেখেতসকলে ইয়াতে দিছে পৰহি দিনা যিখন নোটিছ পেছ কৰিছে 30 তাৰিখ